খবৰ আপোনালোকৰ আশা কৰো সকলো ঠিকে আছে চাগৈ বহুত দিন ভিডিঅ' বনোৱা নাই আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছো ভিডিঅ' বনাবলৈ সেইবোৰ আৰু পিছত কম কিয় ভিডিঅ' বনোৱা নাছিলোঁ আজি আমাৰ ঘৰত ভঙুৱা সকাম আছে তো আপোনালোকক দেখাম আৰু কেনেকৈনো পতা হয় এইফালে আমাৰ দাদা এইফালে দাদা হাই বুলি দি দিয়া হাই দিছে তাৰপিছত আৰু এইফালে বাই নাৰিকল ৰুকি আছে এয়া চাওক নাৰিকল প্ৰসাদ ধুনীয়াকৈ প্ৰসাদ গোটাইছে আৰু ভাত পনীৰ এনেকৈ গোটাই আছে এয়া মা আৰু এইফালে মায়ে চাউল ধুইছে সেইজনী বায়ে প্ৰসাদ গোটাই আছে মানে ধুনীয়াকৈ আপোনালোকক দেখাম আৰু লাষ্টলৈকে চাই যাব ভিডিঅ'টো চাহ তাহ দিলোঁ বাৰু বাহিৰত এতিয়া আমালৈ চাহ বনাওঁ আকৌ চাই থাকিব এয়া মোৰ ছোৱালীজনী এইফালে চোৱা জীৱে মানে দেই এনেকুৱা তাইক টুপি আনি দিলোঁ নহয় টুপিবোৰ নিপিনে মানে খুলি দলিয়াই কিন্তু এতিয়া এই এনেকুৱা বান্দৰৰ টুপি আনিছোঁ আমি বান্দৰ টুপি বুলি কওঁ এইটো এনেকৈ বান্দৰৰ টুপি আনি দিছোঁ এতিয়া খুলিব নোৱাৰে পিন্ধিবতো লাগিব উপায় নাই হাই কোৱা হাই কোৱা হাই তাই আজিকালি থিয় হৈছে অলপ আৰু অলপ চুঁচৰিবলৈ লৈছে এইফালে আমাৰ ঘৰত মেকুৰী এটা আছে এইটো মেকুৰী চনু এক ধৰি দিয়া আৰু কোনোবা আহিছে এইফালে হা তোমাৰ নামটো কি কৈ দিয়াচোন নমস্কাৰ মোৰ নাম শুভাংশু তোমাৰ ঘৰ ক'ত আছিলে শিবুয়াত তুমি কবিতা এটা গাই দিয়াচোন নহ'লে গান এটা গোৱা গাই দিয়া বিলতে হালিছে দুনিয়া পদুমি ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে হ'ব দিয়া ৰেণুৰে ফুল গছৰে ডালতে গাইছে কুলিয়ে কু কু হৈ যাব দেই ধুনীয়া হৈছে সেই আমাৰ ঘৰত আছিলে তাই ভাগিন হয় তাৰপিছত আৰু এইফালে খাই কোৱা কি কৰিছা বাৰু জাৰ মই বিচাৰি পাইছো জাৰটো ভকতক গৰম পানী লাগে এইটো হ'লে আপুনি ঘৰটো ক'ত আছে নাজানো আৰু এইফালে ভঙা সকাম চলি আছে ভাং খাই আছে সকলোৱে সেয়া কেমেৰা কৰি দেখাইছো অলপ মানে ভিডিঅ' বনাবলৈ ইউটিউবত ল'ব দেই সকামহে মানে ভিডিঅ' কৰাৰ পৰা প্ৰসাদ খাব হৈছে আৰু মিহি প্ৰসাদ ন আমাৰ বিলনীয়া সেয়া এয়া বিলনীয়া ধুনীয়াকে লাইটটো জ্বলাই দিয়া নাই দোকানো ভালকে দেখা নাই বাৰু কোনে কোনে খাই ভাল পায় মিহি প্ৰসাদ কমেণ্ট প্লিজ আনি দিছো ৰ'ব আজি সমস্ত কি জনাব মনতে অভিলাষ কৰিছিলে যে ঘৰৰ পোহনীয়া জীৱগুটিৰ লগতে সমস্ত জীৱৰ প্ৰতি একদিন কল্যাণ বিচাৰি মহাদেৱৰ চৰণতে লাগি খেতি প্ৰসাদ আগবঢ়াই কল কুঁহিয়া মাহ প্ৰসাদ কল কৰি উপকন্তব্য সময় এয়া হ'ল বগা ভাত এয়া গুড় গাখীৰৰ লগত খাবলৈ এয়া চাওক ক'লা জহা কি ধুনীয়া আমাৰ এই বায়ে বনাই আছে এয়া পনীৰ ফোনটো কৰিব পনীৰ আৰু ওলকবি আৰু ধনিয়া বিলাহী
আলু পনীৰ ধুনীয়াকৈ বনাইছে এয়া বুট দালিৰ লগত এয়া ভকতলৈ বাঢ়ি আছে এয়া পানী পানীটো থপীয়া দৈ থপথপীয়া নে ঘৰত বনাইছিলে মায়ে দৈ ক্ৰীমৰ নিচিনা এয়া চাওক ঠাণ্ডা দিনৰ দৈ এনেকুৱাই হয় আৰু অলপ ওপৰলৈ দাঙিলোচোন চব পোৱাকেইটা চালাড হেৰি হ'ল এতিয়া সকলোৱে খোৱা বোৱা চলি আছে এতিয়া আৰু ভিডিঅ'টো সমাপ্ত কৰি দিম বুলি ভাবিছোঁ ইয়াতে এনেই ষ্টাৰ্ট কৰি দিলোঁ আজি ভিডিঅ'টো আৰু ভাবি বহুত দিন দিয়া নাই যে ভিডিঅ' মই বোলো আজিয়ে কৰি দিওঁ আৰু ভিডিঅ'টো আৰু যদি চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু যিসকল নতুন আহিছে মোৰ চেনেললৈ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ধন্যবাদ গুড নাইট আৰু কাইলৈৰ পৰা ভ্লগ দি যাম আপোনালোকে সকলোৱে চাব ধন্যবাদ